নমস্কাৰ বন্ধুসকল পিপি অনলাইন ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ 10 গৰাকী জনপ্ৰিয় টিকটক ষ্টাৰ আৰু বন্ধুসকল এই ভিডিঅ'টো কোনো কম্পিটিশ্যন নহয় এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে বন্ধুসকল আৰু নেক্সট 10 গৰাকী কাৰ ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেনেহলে বন্ধুসকল আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কাক ভাল লাগিলে হেকত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধুসকল প্ৰথমতে চাওঁ হওক সুৰাজ শইকীয়াৰ টিকটকৰ ভিডিঅ' আৰু বন্ধুসকল সুৰাজ শইকীয়াই টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 79.6k তেনেহলে আহক সুৰাজ শইকীয়াৰ এটা টিকটকৰ ভিডিঅ' চাওঁ কালিৰ পৰা যাবি কলৈ ৰিহাৰ্সেল ৰিহাৰ্সেল কিহৰ ৰিহাৰ্সেল বিহু আৰু কেইদিন আছে কালিৰ পৰা ৰিহাৰ্সেল আৰম্ভ মই গৈ কি কৰিম মানে নহয় তই ধুতি গেঞ্জি পিন্ধি ঢোল বজাবি আৰু মই সেই মেখেলা চাদৰ পিন্ধি গগনা বজাম বন্ধুসকল এইবাৰ চাওঁ হওক আমাৰ জনপ্ৰিয় টিকটকাৰ মহিম বৰুৱাৰ টিকটকৰ ভিডিঅ' তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 119.8k তেনেহ'লে আহক তেওঁৰ ভিডিঅ' এটা চাওঁ ৱাও ইমান ধুনীয়া তুমি এইপিনে চোৱা না এইপিনে চোৱা হাঁহি দিয়া অলপ আৰু অলপ হাঁহি দিয়া এতিয়া ধুনীয়া লাগিছে বন্ধুসকল এইবাৰ চাওঁ হওক অসমৰ জনপ্ৰিয় টিকটকাৰ অনুৰাগ দাৰ টিকটকৰ ভিডিঅ' তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 120.1k তেনেহ'লে আহক তেওঁৰ ভিডিঅ' এটা চাওঁ টিকটকৰ মই চেট নাই কৰা সি মোক সুধিছে কি খবৰ ভালে আছনে তই মই লিখিছো ভালে আছো তোৰ কি খবৰ সেইটো চেট হ'ল নেকি কেলা কাটা কাটা চকুত নাই এনেকুৱা চৰিম নে একে চকু ওলাই আহিব বন্ধুসকল এইবাৰ চাওঁ হওক প্ৰাঞ্জক বৰাৰ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 128.9k তেনেহ'লে দেৰি নকৰি আহক প্ৰাঞ্জক বৰাৰ এটা টিকটকৰ ভিডিঅ' চাওঁ ভাল নাপাওঁ তেনেহ'লে কি ভাল পাওঁ একো নকলি যে তোক কেতিয়াও এৰি নাযাওঁতো নাযাওঁ বন্ধুসকল এইবাৰ চাওঁ হওক অসমৰ জনপ্ৰিয় টিকটকাৰ উজ্জ্বল কাশ্যপৰ টিকটকৰ ভিডিঅ' তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 161.7k তেনেহ'লে দেৰি নকৰি আহক উজ্জ্বল কাশ্যপৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' চাওঁ তোমাৰ বিয়াৰ দিনাখন ৰভাৰ তলিত বিদ্যা কৈছোঁ হাগি থৈম মই চাকৰি কৰা দৰা পাই মোক ঠগিছে বাইপেৰ আগত হাগিম তোৰ পেণ্ডেলত তলত হাগিম বিয়াৰ বন্ধুসকল এইবাৰ চাওঁ হওক জনপ্ৰিয় টিকটকৰ কমেডিয়ান বেতাল অফিচিয়েলৰ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 192.4k আহক তেনেহ'লে বেতাল অফিচিয়েলৰ এটা টিকটকৰ ভিডিঅ' চাওঁ হে সদায় প্ৰভু হে শিৱ প্ৰভু তুমি মোক এটা সহায় কৰা প্ৰভু কি বৎস আপুনি কোন হে আপোনাৰ মাতটো তিৰি তিৰি লাগছি মই পাৰ্বতী পাৰ্বতী মা সদায় নাই নেকি সদায় নাই ক'ত গেছি বজাৰত গেছি মানে এটা সহায় কৰিব লাগিছিল মোক এটা আপি লাগিছিল ভাল পাবা আপি লাগিছিল আপি তই এনে পাৰ্বতীটো শান্তি দিলি লাইফটোত মোক বন্ধুসকল এইবাৰ চাওঁ হওক জনপ্ৰিয় টিকটকাৰ অসমৰ এজন জনপ্ৰিয় টিকটকাৰ শিৱান গগৈ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 207.9k আহক শিৱান দাৰ এটা টিকটকৰ কমেডি ভিডিঅ' চাওঁ হাই জান আহা না অলপ ৰোমেঞ্চ কৰোঁ 2 মিনিট ৰ'বা হা মই ফ্ৰেছ হৈ লওঁ ঠিক আছে যোৱা মই ৰখি আছোঁ কি হ'ল কি হৈছে নহয় এই বাথৰুমৰ মগটো পৰি গৈছিলে সঁচাকৈ কিবা হৈছে নেকি কোৱা আকৌ এই নাই একো হোৱা নাই নাই মোৰ বাথৰুম মগটো পৰি গৈছিলে কৈছোঁ নহয় বন্ধুসকল এইবাৰ চাওঁ হওক জনপ্ৰিয় টিকটকাৰ সৌৰভজ্যোতি বৰাৰ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 289.6k তেনেহ'লে দেৰি নকৰি আহক সৌৰভজ্যোতি বৰাৰ এটা টিকটকৰ ভিডিঅ' চাওঁ ৰৈ ৰৈ মইনা মতি তহঁতৰে ঘৰলৈ ৰৈ ৰৈ
ৰতি মই নামতো সদায় যাব পাৰো মই ৰতি মই নামতো যদি দিয় মৰমৰ যদি দিয় মৰমৰ মা এইবাৰ চাওঁ আহক পাপু ডেকাৰাজাৰ এটা টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 372.5K। আপোনালোকে যদি তেওঁক টিকটকত ফ'ল' কৰিব বিচাৰে তেনেহ'লে পাপু ডেকাৰাজাৰ 99 বুলি চাৰ্চ কৰি তেওঁক ফ'ল' কৰিব পাৰে। আৰে তোৰ বুকুত কলিজা বোলা বস্তুটো আছেনে নাই অ' এতিয়া কি মোৰ কলিজাটো আজৰি আনিব খুজিছ কথা ক'বলৈ আহিছে হে বাংটো কৰবাৰ মোলৈ যদি তোৰ ইমান হাবিয়া দিনৰ পোহৰত নহ'লে ৰাতিৰ এন্ধাৰটোতো মোক পলুৱাই আনিব পাৰ। বন্ধুসকল এবাৰ শেষৰজন জনপ্ৰিয় টিকটকৰ ভিডিঅ' চাওঁ আহক। তেওঁৰ নাম হ'ল জ্যোতি শংকৰ ভৰালী আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 1.6 মিলিয়ন। আৰু বন্ধুসকল কাৰ ভিডিঅ' আটাইতকৈ ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰেমতো পৰো লাগে দুনিয়া দুনিয়া গাভৰু দেখিলে সপোন দেখো বাৰে বাৰে খামুচি